নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে এইটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ' মই এটা ইম্পৰ্টেণ্ট ভিডিঅ' তোমালোকৰ কাৰণে দিছোঁ, য'ত হিমন্ত বিশ্ব শৰ্মাই অলপ দেৰি আগত টুইট কৰিছে। তেওঁৰ নামত এটা ফেক নিউজ চলিছে। তোমালোকে সকলোৱে গম পোৱা যে স্কুল খোলাক লৈ এতিয়ালৈ কোনো ডিচিশ্যন হোৱা নাই। ছেপ্টেম্বৰত স্কুল খোলাৰ কথা চৰকাৰে ভাবি আছে, কিন্তু বহুতে তেওঁৰ নামত ফেক টুইটাৰ একাউণ্ট বনাই সকলোৱে শ্বেয়াৰ কৰিছে যে ছেপ্টেম্বৰত স্কুল খোলা নহয়, নৱেম্বৰৰ পৰাহে স্কুল খুলিব। সেইটো এটা ফেক নিউজ হয়। হিমন্ত বিশ্ব শৰ্মাই তাৰ এগেইনষ্টত অসম পুলিচক এটা কেছো ৰুজু কৰিছে। গতিকে দেখিছে হিমন্ত বিশ্ব শৰ্মাই ৰিচেণ্টলি টুইট কৰিছে, গতিকে তোমালোকৰ নৱেম্বৰত স্কুল নুখোলে, তাৰ আগতে স্কুল খুলিব। তোমালোকে খালি যিটো সঁচা সেইটো জানি লোৱা। এইটো ফেক নিউজটো তোমালোকে শ্বেয়াৰ কৰি নাথাকিবা। আৰু বহুতে মোক এইটো প্ৰশ্ন কৰিছিলে যে নৱেম্বৰত স্কুল খুলিবগৈ নি। গতিকে মই তোমালোকক সঁচা কথাটো কৈ দিলোঁ যে নৱেম্বৰ ৰৈ থাকিব নালাগে, তোমালোকৰ স্কুল খুলিব, ছেপ্টেম্বৰ মাহৰ ভিতৰতে স্কুল খুলিব। আৰু ন'টিফিকেশ্যন আহিলে মই তোমালোকক ভিডিঅ' বনাই দিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু লগৰখিনিকো কৈ দিয়া যে নৱেম্বৰত নহয়, স্কুল ছেপ্টেম্বৰৰ ভিতৰতে খুলিব। গতিকে এই ফেক নিউজটো যোনে বনাইছিলে তেওঁক অসম চৰকাৰে এটা অলৰেডি কেছ দিছে। গতিকে সেইটো বিচাৰ কৰা হ'ব। বাকী সেইখিনি আমাক দৰকাৰ নাই, খালি আমি এইটোকে জানি থোৱা দৰকাৰ যে ছেপ্টেম্বৰত স্কুল খুলিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।